বহাগ মানে আনন্দ, ৰঙৰ উৎসৱ। এইবাৰৰ বহাগৰ আবেলি এটা আমাৰ এনেকৈ বিহু নামৰ মাজে মাজে মিঠা আলুৰ সোৱাদ। মিঠা আলু এনেকৈ পুৰি খাই মই বৰ ভাল পাওঁ। আপোনালোকে ভাল পায়নে? তাতে আকৌ ভগাই খালে ইয়াৰ সোৱাদো দুগুণ হয়। আলুকেইটা বৰ ভাল আছিলে, বৰ মিঠা। অকণমান সৰুকেইটা বেছি ভাল, ডাঙৰকেইটা ভালকৈ ভিতৰত সিজা নাই। কিন্তু নিসিজিলেও সেনেকৈ খোৱা বস্তুৰ জুতিয়ে বেলেগ। আপোনালোকে বাৰু বহাগত কি পুৰি খাইছে? আৰু এয়া ৰাতিপুৱা চুঙা দৈ, চিৰা, কৰাই গুড়ি আৰু নাচনীৰ বিহু নাচ।